মা আহিছিলে, মা এতিয়া গ'ল, মাত্ৰ ওলাই পেলাই গৈছে, পোৱা নাইগৈ। তামোল আনিছে মায়ে, ঘৰৰ পৰাও আনিছে, আকৌ ইয়াৰ পৰাও তামোল। মইতো তামোল চামোল নাখাওঁ বাৰু, অকণমানে খাওঁ, একেবাৰে নহয়, পালে খাওঁ, নাপালে নাই আৰু, লাগি যে এনেকুৱা নহয়। মা মানে তামোল নহ'লে থাকিবই নোৱাৰে। মায়ে একেবাৰে চূণ চাদা তামোল পূৰা খায়। মই মানে চূণটো নাখাওঁ, মাথাত ধৰে যে, গৰম লাগে, কাণ নাক মুখ এইবিলাক। তাৰপিছত মায়ে চূণ সানি পেলাই দিছে নহয় অকণমান, এতিয়াকে গৰম লাগিছে। আকৌ চাদা অকণমান দিছে, মই কৈছোঁ নাই মই চাদা নাখাওঁ, কৈ পেলাই নাখালোঁ। দাঁতকেইটাকে ৰঙা হৈ গৈছেগৈ, খায়ে আছোঁ। অহাৰ লগে লগে দিলে এখন, তাৰপিছত আকৌ চাহ তাহ বনাই দিলোঁ, চাহ খোৱাৰ পিছত আকৌ এখন দিলে, সেইখনকো খাই ল'লোঁ। তাৰপিছত এতিয়া আকৌ ভাত পানী খালোঁ, হ'ল অকণমান সময়। তাৰপিছত দিছে মায়ে যাবৰ আগমুহূৰ্তত তামোল এখন ল, কৈ পেলাই দি থৈ গৈছে, সেইখনকো খাই ল'লোঁ। এতিয়া মুখত আছে এইবিলাক যি বিষ খাইছে তামোল খাই খাই, আৰু খুব জ্বলা লাগে তামোল খালে, সেইকাৰণে মই নাখাওঁ তামোল চামোল, কম খাওঁ। ঘৰত গ'লে খাওঁ, আৰু এনে মই ঘৰত গছ আছে, তামোল গছ আছে, পাণ গছ আছে, নাখাওঁ। তাৰপিছত ক'ৰবাত ফুৰিব গ'লে অকণমান খাওঁ, আৰু যিমান হ'লেও নহয় ঘৰত থকা তামোলতকৈ কিনা তামোলখন খুব ভাল লাগে খাই, সেই তেনেকুৱা কথা। আৰু কিনি পেলাই অকণমান খাওঁ, দুবাৰ তিনিবাৰ হৈ যায়। আৰু যিকোনো বস্তু ঘৰত থাকিলে ভাল নালাগে, বেলেগত কিনি পেলাই খাবলৈ কাৰণে খুব ভাল লাগে, তেনেকুৱাই আৰু। কিনা হাঁহৰ ঠোঁটৰলৈকে মাংস, ঘৰৰ হাঁহৰটো ঠোঁটৰলৈকে মাংস নহয় নেকি, সেইকাৰণে কথাষাৰ কয়। এতিয়া মুখত আছেই পূৰা, এই দাঁত তাত ৰঙা হৈ গৈছেগৈ। আজি ইমান তামোল খাইছোঁ ৰাতিপুৱাৰ পৰা, 3খন 4খনমান হৈ গ'ল খোৱা।